দিয়া নাই যে ক'ব নালাগে, তথাপিতো আপুনি মোক লগ কৰি কৈছিলে যে হাইলাকান্দি টাউনখন ৰেলৱে এটা পাৰ্ট কৰি দিলে, গতিকে আপোনাক ফ্লাইঅভাৰ এখন লাগে। টেকনিকেলি যদি ফিজিবল হয় তেতিয়াহ'লে ফ্লাইঅভাৰখন আপুনি পাব, যদিহে টেকনিকেলি ফিজিবল হয়। মই মাননীয় মুখ্যমন্ত্ৰী মহোদয় ধন্যবাদ জনাইছো। হৈছে আজি শূন্যকালীন ঘণ্টাত যোৱাকালি আমাৰ অসম কাকতত প্ৰকাশিত শিক্ষক নিযুক্তিত বিসংগতি শীৰ্ষক বিষয়টো মই আপোনাৰ জৰিয়তে আমাৰ শিক্ষামন্ত্ৰী মহোদয়ক দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। কালি পুৱতি নিশা বহু জল্পনা কল্পনাৰ অন্তত শিক্ষা বিভাগে যিটো উচ্চ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিকৰ ৯,৩৫৫টা পদৰ নিযুক্তিৰ যিটো মেধাৰ তালিকা প্ৰকাশ কৰিলে, সেই তালিকাখনত কিছুমান বিসংগতি হোৱাৰ কথা ইয়াত উল্লেখ হৈছে। ইয়াতে আপোনাৰ নিম্ন প্ৰাথমিকৰ ৭,২৪২টা পদ আৰু উচ্চ প্ৰাথমিকৰ ২,১১২টা পদৰ যোগ্যতা ভিত্তিক মেধাৰ তালিকা প্ৰকাশ পাইছে। কিন্তু ইয়াত অসুবিধা হ'ল, কিছুমান প্ৰাৰ্থীৰ নাম ২বাৰৰ পৰা ৫বাৰলৈকে আহিছে বেলেগ বেলেগ জেগাত, আৰু কিছুমান প্ৰাৰ্থীৰ নাম এনেকুৱা হ'ল OBCৰ ক্ষেত্ৰত জেনেৰেল কাষ্টৰ মানুহৰ নাম সোমাই গৈছে, ক'ৰবাত হয়তো কাৰোবাৰ নাম বেলেগ বেলেগ তালিকাত ২বাৰো আহিছে, ৩বাৰ আহিছে, এনেধৰণৰ কিছুমান সমস্যা হৈছে। আৰু সেই বিসংগতিবিলাক এই বাতৰিৰ জৰিয়তে দৃষ্টিগোচৰ কৰা হৈছে। কিন্তু আৰু এটা কথা খুব প্ৰচাৰ হৈ আছে মাননীয় অধ্যক্ষ মহোদয়, এই যে টেট পৰীক্ষাৰ ফলাফল যিটো ডিক্লেয়াৰ কৰা হয়, যিসকল ছাত্ৰ ছাত্ৰী 10 বছৰ 15 বছৰ আগতে হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছিল বা ডিগ্ৰী পাছ কৰিছিল, তেওঁলোকে এতিয়া আমাক জনাই আছে, কৈছে আমাৰ চাকৰি কোনোদিনেই নহ'ব। কাৰণ তেওঁলোকে তেতিয়া যিটো ইভালুৱেশ্যন ছিষ্টেম আছিল, মাৰ্ক দিয়াৰ ছিষ্টেম আছিল, সেই সময়ত যি ছাত্ৰই 55% বা 60% মাৰ্ক পাইছিল, বৰ্তমান এই 2-1 বছৰত যিসকলে পাছ কৰিছে তেওঁলোকে মাৰ্কৰ ছিষ্টেমৰ কাৰণে 85-90% পাই যায়। গতিকে আকৌ দেখা গৈছে যেতিয়া BEd আৰু DLEd এক্সাম হয়, সেই আগত 10 বছৰ 12 বছৰ আগত পাছ কৰা প্ৰাৰ্থীসকলে তাত দেখা গৈছে যে বেছি মাৰ্ক পাইছে। এইবাৰ যিসকলে 80 পৰা 90% পাই হায়াৰ ছেকেণ্ডাৰীত বা মেট্ৰিকত উত্তীৰ্ণ হৈছে, তেওঁলোকতকৈ সেই 10 বছৰ 15 বছৰ আগত 55-60% মাৰ্ক পোৱাসকলে DLEd বা BEdত বেছি মাৰ্ক পাইছে। আনকি টেট পৰীক্ষাতো তেওঁলোকে বেছি মাৰ্ক পাইছে। কিন্তু কাউণ্টিং যেনেকৈ হয়, মেধাৰ তালিকা যেনেকৈ বনায়, সেই মেধাৰ তালিকাখনত হয় কি, মানে যিহেতু একাডেমিক যিটো ৰিজাল্ট, সেইটো ৰিজাল্টৰ পৰা পূৰ্ণ নম্বৰ দিয়া হয়, টেটৰ পৰা এটা পাৰ্চেণ্টেজ, আৰু যেনেকৈ আহে তেনেকৈ কেলকুলেশ্যন কৰি গৈ পেলাই নতুন প্ৰাৰ্থীসকলে সদায় তেওঁলোকে গৈ মেৰিট লিষ্টত আগলৈ গুচি যায়। আৰু যিসকল 10 বছৰ 15 বছৰ আগত পাছ কৰিছিল তেওঁলোকে গৈ পেলাই টেটত বেছি মাৰ্ক পায় আৰু প্ৰফেশ্যনেল কোৰ্চত বেছি পায়, কিন্তু সেই একাডেমিকত তেওঁলোকতকৈ কম থকাৰ কাৰণে তেওঁলোকে মাৰ খাই আছে। গতিকে তেওঁলোকৰ এটা দাবী হ'ল যে যেনেকৈ পশ্চিমবংগ, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, সেই ৰাজ্যবিলাকত যেনেকৈ তেওঁলোকে এটা ছিষ্টেম কৰিছে যে একাডেমিক যিটো কেৰিয়াৰ, একাডেমিক মাৰ্কৰ পৰা 10 to 20% আহিব, আৰু যিটো প্ৰফেশ্যনেল কোৰ্চ BEd বা DLEd তাৰ পৰা 10% বা 20% আহিব, বাকী 70% টেটৰ ৰিজাল্টৰ পৰা 70% লোৱা হওক। এনেকৈ যদি হয় তেনেহ'লে জাষ্টিছ পাব যিসকল পুৰণা, অৰ্থাৎ 10-15 বছৰ 20 বছৰ আগত যিসকলে হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছিল, হয়তো তেওঁলোকৰ এইজ বেছি দিন নাই আৰু কিছুদিন পিছত তেওঁলোকৰ এইজো পাৰ হৈ যাব। গতিকে তেওঁলোক শংকিত হৈ আছে যে এনেকৈ যদি প্ৰত্যেকবাৰ কাউণ্ট কৰা হয় তেনেহ'লে আমি কেতিয়াও নাপাম। কাৰণ নতুন মাৰ্কিং ছিষ্টেমত নতুন ছাত্ৰ ছাত্ৰীয়ে 80-90% পায়। আগত কিন্তু আমাৰ ইয়াত যিসকল বিধায়ক আছে, আপোনালোকে জানে যে আমি যেতিয়া পঢ়িছিলোঁ তেতিয়া মাৰ্ক ছিষ্টেমটো কিমান হাৰ্ড আছিলে, ছাবজেক্ট বেছি আছিলে আৰু মাৰ্ক ছিষ্টেমটোৱে বহুত হাৰ্ড আছিলে। গতিকে 10-15 বছৰ আগৰ পাছ কৰাখিনিয়ে